অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? বিষ্ণুৰাম মেধি, কেশৱ চন্দ্ৰ গগৈ, গোপীনাথ বৰদলৈ, শৰৎ চন্দ্ৰ সিং। ইয়াৰ প্ৰশ্ন উত্তৰটো হৈছে গ গোপীনাথ বৰদলৈ। তেওঁ হৈছে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী। অসমত বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? 124খন, 120খন, 126খন, 125খন। ইয়াৰ উত্তৰটো হ'ল গ 126খন আসন অসমত। ভাৰতবৰ্ষৰ লোকসভা আসনৰ সংখ্যা কিমানখন? 545খন, 530খন, 520খন, 126খন। ইয়াৰ উত্তৰটো হৈছে 545খন। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে নে ৰাজ্যপালে? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। অসমত লোকসভা আসনৰ সংখ্যা কিমানখন? 10খন, 12খন, 20খন, 14খন। ইয়াৰ উত্তৰটো হৈছে ঘ 14খন আসন। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে নে উপৰাষ্ট্ৰপতিয়ে? ইয়াৰ উত্তৰটো হৈছে খ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।